নমস্কাৰ সকলোকে, মিনাক্ষী আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ যে আপোনালোক সকলোৱে ভালদৰে আছে। আজি আমি বজাৰ কৰোঁ বুলি ওলাই আহিলোঁ। আচলতে কালি আমাৰ এখন বিয়াত যাবলগীয়া আছে। তাকে গিফ্ট ল'বলৈ ওলাই আহিলোঁ আৰু সৰু সুৰা বস্তু কেইটামানো ল'বলৈ আছে। এতিয়া আমি পোনপ্ৰথমে আহি সোমালোঁ জোতাৰ দোকানত। আৰু ইয়াত চাওকচোন ইমান ধুনীয়া ধুনীয়া জোতা চেণ্ডেলবোৰ আছে। আচলতে আমি প্ৰায়ে ইয়াৰ পৰাই লৈ যাওঁ চেণ্ডেল জোতা, কাৰণ ইয়াত ৰাফ ইউজ কৰিবলৈ বৰ কম দামতেই পোৱা যায়। আৰু আমি লৈ ল'লোঁ। এতিয়া আমি গৈ আছোঁ কালি বিয়ালৈ যাবলৈ গিফ্ট ল'বলৈ। আৰু যিহেতু তুলনি বিয়া, সেইকাৰণে ভাবিলোঁ যে এনেকুৱা চুটেই লৈ লওঁ বুলি। কাৰণ সৰু ছোৱালী আৰু চাদৰ মেখেলা দিলেতো এতিয়া পিন্ধিব নোৱাৰিবই। সেইকাৰণে আমি ভাবিলোঁ যে এনেকুৱা চুট দিলে ভাল হ'ব বুলি। সেইকাৰণে আমি চেলোৱাৰ চুট লৈ ল'লোঁ। আৰু এতিয়া আপোনালোকেও ক'বচোন কেনেকুৱা লাগিছে চুটবোৰ। আৰু ওচৰতে চাওকচোন পাটিয়ালাৰ কাৰণে ইমান ধুনীয়া ধুনীয়া কাপোৰৰ মিটাৰবোৰ আনি থৈছে। আমি তাৰ পৰা কাপোৰ লৈ ওলাই আহিলোঁ আৰু এতিয়া ওচৰতে থকা কছমেটিক দোকান এখনত সোমাইছোঁ। বিয়া এখন বুলি ক'লেতো ঢেৰ বজাৰ থাকেই। আৰু যিহেতু মাইকী মানুহৰতো ঢেৰ বজাৰ কৰিবলগীয়া থাকে। এতিয়া মই পচন্দ কৰি আছোঁ নেইল পলিচ। আমি আকৌ কছমেটিকৰ বজাৰ কৰি থাকোঁতে তেনেতে বায়ে ফোন কৰিলে, কালি বোলে ভাগিনজনীৰ বাৰ্থডে। আৰু ময়ো তাইৰ কাৰণে সৰু সুৰা গিফ্ট কেইটামান লৈ ল'লোঁ। কিন্তু গিফ্টটো আজি দেখুওৱা নহ'ল, পিছে আপোনালোকক কালি বাৰ্থডেত গ'লে মই আপোনালোকক দেখাই দিম তাইৰ কাৰণে কি গিফ্ট ল'লোঁনো। এতিয়া আমাৰ কছমেটিক দোকানত বস্তু লোৱা হৈ গ'ল। আমি তাৰ পৰা ওলাই চিধা গ'লোঁ এলিনা লেডিজ বিউটি পাৰ্লাৰলৈ। আৰু আমি আহিয়ে দেখিলোঁ যে কাষ্টমাৰ যিহেতু নাই, আমাৰ কাৰণে ভালেই হ'ল। আমি সোনকালে কৰি যাব পাৰিম। আৰু ইয়াৰ ছাৰ্ভিচটো বৰ ভাল জানেনে। সেইকাৰণে আমি প্ৰায় ইয়ালৈকে অহা হয়। আৰু মায়ে এতিয়া থ্ৰেডিং কৰিবলৈ বহি গ'ল। মায়ে ইফালে থ্ৰেডিং কৰি আছে। মাৰ থ্ৰেডিং হোৱাৰ পাছত আকৌ লগালগ ফেচিয়েল ষ্টাৰ্ট কৰি দিলে। মই মাক এইফালে ফেচিয়েলত বহাই আকৌ বাৰ লগত বজাৰ কৰোঁ বুলি ওলাই আহিলোঁ। এইফালে বা আহিলে ছোৱালীজনীক ক্লাছত থৈ ছোৱালীজনীৰ কাৰণে বাৰ্থডে বজাৰ কৰোঁ বুলি। আৰু আমি ইয়াত পোনপ্ৰথমে সোমালোঁ ছোৱালীজনীৰ কাৰণে কাপোৰ ল'বলৈ। আৰু আমি ইয়াৰ পৰা কাপোৰ লৈ চিধা গ'লোঁ আকৌ টেৰী গাৰ্ডেনলৈ কেক ল'বলৈ। আৰু প্ৰথম সোমাই চাওকচোন কেকৰ পিচবোৰ যে ইমান ধুনীয়াকৈ সজাই থৈছে। এনেকুৱা পিচবোৰ দেখিলে কিবা খাবলৈহে মন যায়। পিছে আমি আহিছোঁ যিহেতু আজি বাৰ্থডেৰ কেক ল'বলৈ, সেইকাৰণে বাৰ্থডেৰ কেকটো প্ৰথমে লৈ লওঁ। আৰু আমি আজি বাৰ্থডেৰ কেক আগতীয়াকৈ অৰ্ডাৰ দিয়া নাছিলোঁ, সেইকাৰণে ইয়াত বনাই থোৱা এপিচেই লৈ ল'লোঁ। আৰু ইয়াত হেপী বাৰ্থডে লিখালৈকে আমি আকৌ এনেকৈ প্লেন কেক চাবলৈ গ'লোঁ। প্লেন কেক এটাও লৈ লওঁ বুলি ভাবিছোঁ, কাৰণ কেতিয়াবা এনেকৈ প্লেন কেক খায়ো ভাল লাগে চাবচোন। আৰু প্ৰায় মানুহে ক্ৰীম কেকতকৈ এনেকৈ চিম্পুল কেক খাইহে ভাল পায়। সেইকাৰণে আমি আজি চিম্পুল কেক এটাও লৈ ল'লোঁ। লৈ মেলি আমি এতিয়া ওলাই চিধা আহি পালোঁ ওচৰতে থকা চকলেটৰ দোকানত। আৰু সৰু ছোৱালীবোৰেতো কেক আৰু চকলেট পালে সিহঁতে কিমান যে ফূৰ্তি হয়। সেইকাৰণে আমি চকলেট লৈ ল'লোঁ। আৰু আমি ল'লোঁ মিল্কৰ চকলেটটো। আৰু এতিয়া আহি আমি সোমালোঁ কাপোৰৰ দোকানত। আগত যোনখন দোকানত সোমাইছিলোঁ আমি মনে বিচৰা কাপোৰ বিচাৰি নাপালোঁ। সেইকাৰণে আকৌ আহি ইয়াত সোমালোঁ। আচলতে আমি বিচাৰিছিলোঁ এনেকৈ সৰু ল'ৰা ছোৱালী পিন্ধিব পৰাকৈ হট পেণ্ট। আৰু আমি তাত নাপালোঁ।
যিহেতু ইয়াতে সোমাই চাই লৈছোঁ। আৰু এনেকৈ পেণ্টবোৰ যে গৰমত পিন্ধিবলৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে ইমানেই ভাল হয়। আৰু তাইতো ক্লাছত অহা যোৱা কৰিয়ে আছে, সেইকাৰণে বায়ে এনেকৈ এযোৰ পেণ্ট লৈ ল'লে। আৰু এনেকৈ পেণ্টবোৰ চাওকচোন, ডাঙৰ মানুহো যদি পিন্ধিব পৰা হ'লে কিমান যে ভাল হ'লহেঁতেন, গৰম কম লাগিলেহেঁতেন। আৰু আমি এতিয়া তাৰ পৰা আহি সোমালোঁ আকৌ পাৰ্লাৰত। পাৰ্লাৰত আহিছোঁ যেতিয়া হেয়াৰটো ৱাছ কৰি লওঁ বুলিয়ে ভাবিলোঁ, কালি যিহেতু বিয়াত যাবলগীয়া আছেই। ক'ৰবাত যাবলগীয়া বুলি নহয়, আচলতে আমি মাজে মাজে স্কিনৰ আৰু হেয়াৰৰ ট্ৰিটমেণ্ট কৰি থাকিব লাগে। আজিকালি যিহেতু ইমানেই প্ৰদূষণ হৈছে, তাৰ কাৰণে হেয়াৰ আৰু স্কিন ইমান ডেমেজ হয়, সেইকাৰণে আমি মাজে সময়ে এনেদৰে স্কিন আৰু হেয়াৰৰ ট্ৰিটমেণ্ট কৰি থকাটো বহুতেই জৰুৰী। আপোনালোকে কৰেনে? মোক কমেণ্টত জনাবচোন। এতিয়া মোৰ হেয়াৰ ৱাছ কৰি হৈ গ'ল আৰু এতিয়া ডায়াৰ কৰি দিছে। আৰু আপোনালোকে কোনোবাই যদি এই পাৰ্লাৰত আহিব বিচাৰে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আৰু কণ্টেক্ট নাম্বাৰটো দি দিম। আৰু এই চাওকচোন, হেয়াৰ ৱাছ কৰাৰ পিছত চুলিবোৰ যে ইমান স্মুথ, ইমানেই ধুনীয়া হৈ গ'ল। তেতিয়াহ'লে আমি এতিয়া ইয়াৰ পৰা গৈ থাকোঁ, কাৰণ বাও ছোৱালীজনীৰ ছুটি হৈ গ'ল যিহেতু বায়ে কল কৰিছে, বায়ে বোলে ৰৈ আছে। তেতিয়াহ'লে ব্লগটো আজি ইমানতে শেষ কৰোঁ। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো দবাই দিব। আকৌ লগ পাম নেক্সট ব্লগত। তেতিয়ালৈকে সকলোৱে ভালদৰে থাকিব। আজিলৈ বাই বাই।